হাই হেল্ল' নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এতিয়া নতুন ভিডিঅ'ৰ সৈতে আমি বৰ্তমান গৈ আছোঁ অৰুণাচল। লগত আছে টাপু আছে, হেপ্পী আছে, যতীন আৰু সৌৰভ। আজি ইয়াৰ বাৰ্থডে, তাতে বাৰ্থডে চেলিব্ৰেট কৰিম তাত কৈ থাকোঁ আৰু আগত কি হয় দেখাই গৈ আছোঁ আপোনালোকক সকলোকে। ডিৰাক গেট পাৰ হৈ আমি পালোহি আলুবাৰী ৰোড। আলুবাৰী ৰোডটো ইমানেই ফ্ৰী আছিলে, তাতে ই আৰু কঁকাল ভাঙি ভাঙি বিহুৱে নাচিব পাৰিলে। একচুৱেলি গাড়ী চলাওঁতে বাইক চলাওঁতে এনেকৈ কৰিব নালাগে, কিন্তু ফ্ৰী পাই পিনে বেচাৰে নাচিয়ে দিলে আৰু য'তে ত'তে বিহুৱে মাৰিছে আৰু। বৰ্তমান পালোহি আমি সাম খেৰ ইক' ৰিজৰ্ট। ইয়াত আহি কটেজটো বুকিং কৰিলোঁ। আমাৰ টাপুৱে কটেজটো অপেনিং কৰিছে। সকলোৱে উৰুলি হৰিধনি দিব লাগে। বঢ়িয়া অ' মজা। গগৈ একচুৱেলি ঘৰত গা ধুবলৈ নাপায়তো এনেকৈ ভালকৈ। ইয়াতে ফ্ৰী পানী পাই একদম খচি খচি গা ধুবলৈ লাগিলে। ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ আৰু অলপ পিছত আমি যাম পৰশুৰাম কুণ্ডলৈ বুলি। আগৰ পৰা গৈছোঁ, তথাপিও আৰু এবাৰ যাম বুলি ভাবিছোঁ। এতিয়া ব্ৰেকফাষ্ট দিছে, চাওক। মৰ্ণিং ব্ৰেকফাষ্ট ৰেডি। গোটেইকেইটা খাবলৈ নোপোৱা বহি লৈ খাবলৈ লৈছোঁ। আৰু বাকী বিহুটো এনেকুৱা বিহু। এইটো ডাইৰেক্ট থাকিছো মানে ভিডিঅ'টো। সাম খেই ইক' ৰিজৰ্টৰ পৰা আমি বিদায় মাগি পৰশুৰাম কুণ্ডলৈ যাত্ৰা আৰম্ভ কৰিলোঁ।
পৰশুৰাম কুণ্ডৰ পৰা আহি আমি ভাত সাজ খাই ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিলোঁ। বেচেৰা যতীনে বহুত ভাগৰে জোগৰে বাইক চলালে, বৰ কষ্ট হ'ল তাৰ, শুই মেলি আহিছে বাটে বাটে।